আজি মাৰ ঘৰত দ্বিতীয় দিনাৰ ৰাতিপুৱা দুইজনী বৈ চাহ খাই খাই ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত। আমি আহিছোঁ বুলি অৱশ্যে আয়োজনটোও গধুৰ হৈছে। নিজৰ ঘৰৰ কামৰ ব্যস্ততা ইয়াত নাই যে মই ৰাতিপুৱাই উঠি ৰ'দ লোৱাত ব্যস্ত। আমাৰ ঘৰৰ একেটা কেম্পাছতে আকৌ খুৰাহঁতৰ পৰিয়ালকেইটাও থাকে। এয়া ঘৰৰ সন্মুখতে মায়ে লগোৱা গোলাপ ফুলৰ গছ, বহুদিনৰ পুৰণি। ইফালে গৰম গৰম ফুলা লুচিৰে সৈতে ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ছাৰ্ভ কৰাত নিজেও লাগি দি খাবলৈ বহিলোঁ। পৰিয়ালৰ আটাইকেইটাইকে ধুনীয়াকৈ সজাই পৰাই ব্ৰেকফাষ্ট খোৱালে, লগতে পিঠা আৰু গৰম গৰম চাহ। ভাগিনকেইটাই আকৌ ভালদৰে খাবলৈ পাইছেনে নাই সৰু দাদাই ছুপাৰভাইজ কৰি থাকিল। 11টামান বজাত আকৌ ডাঙৰ বৌয়ে চোতালৰ ৰ'দত বহি উলিয়ালে কমলা টেঙা। বীজ জলকীয়া আৰু ধনিয়া দিয়া কমলাখিনি খাবলৈও বৰ টেষ্টি হৈছিল। আৰু এয়া দুপৰীয়া 2মান বজাত ভাতৰ পাতত। ভাত খাই উঠিয়ে যিহেতু বিহালীৰ বাৰঘৰলৈ গুচি যাম, সেয়েহে বৌয়ে লাও দিয়া ধুনীয়া মাছৰ টেঙাৰে সৈতে ভাতসাজ ৰেডি কৰিলে। ভাতসাজ খাই উঠি যাত্ৰা কৰোঁ মানে গধূলিয়ে হ'ল। অৱশ্যে ৰাস্তা যিহেতু ফিৰফিৰীয়া, সন্ধিয়া হ'লেও জাৰ্ণিটো কৰি কিন্তু ভাল লাগিল। মাজতে এয়া 4 লেনত জীয়াভৰলিৰ ওপৰত নতুনকৈ বনোৱা দলংখনৰ সৌন্দৰ্য দেখি অলপ দেৰি ৰ'লোঁ। লাইটৰ পোহৰত জিকমিকাই থকা নতুন দলংখনৰ ওপৰত গোটেইখিনিয়ে বহুত ফটো মাৰিলে। তাৰপিছত যাত্ৰা পুনৰ কণ্টিনিউ কৰিলোঁ। তেজপুৰৰ পৰা গহপুৰলৈকে বনোৱা নতুন 4 লেনটো সঁচাকৈ বৰ ধুনীয়া। ইয়াত জাৰ্ণি কৰিও আমনি নালাগে। এনেকৈ আহি আহি এয়া সন্ধিয়া 6টামান বজাত বাৰঘৰ সোমালোহি। কালিলৈ মেজিৰ ভোজ বাৰ ঘৰতে খাম। বাৰ ঘৰত ভোজৰ আয়োজনটো অলপ ডাঙৰকৈয়ে হয়। কাইলৈ দিনটোৰ পাৰিলে আন এটা ব্লগ বনাই আপোনালোকলৈ আগবঢ়াম। আজিৰ নিচিনাকৈ কাইলৈ ব্লগটো আপোনালোকে চাব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানতে বিদায় লৈছোঁ। বাই বাই।